নমস্কাৰ অসম সাহিত্যবৰ এই মঞ্চলৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত সাহিত্যৰ এটি বিশেষ দিশলৈ আমি আগবাঢ়িব খুজিছোঁ। ইংৰাজীত এনেকুৱা ধৰণৰ গল্পক শৰ্ট ষ্টৰী বা ফ্লেশ ফিকশ্যন হিচাপে কোৱা যায় আৰু আমাৰ অসমীয়াত সাধাৰণতে অনুগল্প বুলি প্ৰচলন হৈ আহিছে। এনেকুৱা গল্পৰ জৰিয়তে লিখকে এনেকুৱা ধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰে যে অতি কম সময়ৰ ভিতৰতে এটা পেৰাগ্ৰাফ বা 2-3 লাইনৰ ভিতৰতে বা কেইশাৰীমানৰ ভিতৰতে তেওঁলোকে আগবাঢ়ি যায় এটা নতুন ধৰণৰ যাদুকৰী পৰিৱেশ ৰচনাত আৰু গোটেইখিনি সময় পঢ়ুৱৈক আবদ্ধ কৰি ৰাখিব পাৰে আৰু গল্পটো শেষ হোৱাৰ পিছতো পঢ়ুৱৈৰ বিভিন্ন দুৱাৰ খিৰিকী মনৰ খুলি যায় আৰু এক নতুন ধৰণৰ তৃপ্তি আৰু আমেজ পোৱা যায়। আহক আজি আমাৰ লগত ইয়াত উপস্থিত থকা কেইবাগৰাকী লেখক লেখিকাক অনুগল্প পাঠৰ কাৰণে আদৰণি জনাওঁ আৰু আমাৰ লগত প্ৰসিদ্ধ গল্পকাৰ ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়া আছে। তেওঁ গোটেই অনুষ্ঠানটিৰ হাত ধৰিবলৈ তেওঁক আহ্বান জনাইছোঁ। নমস্কাৰ। অনুগল্পৰ ধাৰণাটো অসমীয়া সাহিত্যত অপেক্ষাকৃতভাৱে নতুন। ইংৰাজীৰ ফ্লেশ ফিকশ্যনৰ ই সমাধৰ্মী। অসম সাহিত্য সভাৰ বিশেষ উদ্যোগত আৰু আমাৰ শ্ৰদ্ধেয় সভাপতি কুদ শইকীয়াদেৱৰ বিশেষ আগ্ৰহত আমি আজি এটি অনুগল্প পাঠৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ কৰিছোঁ 2012 চন মানৰ পৰা চৰ্চা কৰি অহা অনুগল্পকাৰ উৎপল জোনাক হাজৰিকা, জয়ন্ত আকাশ বৰ্মন আৰু লগতে 2017 চন মানৰ পৰা নিৰৱধি চৰ্চা কৰি অহা অনুগল্পকাৰ আব্দুল ৰাকিব, খনীন্দ্ৰ ভূষণ মহন্ত আৰু পৰিস্মিতা বৰদলৈ। মই সঞ্চালক হিচাপে তেওঁলোকক প্ৰত্যেককে দুটাকৈ গল্পৰ পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এই দুয়োটা গল্পৰ পাঠ যেন 2 মিনিটত তেওঁলোকে সম্পন্ন কৰে। ধন্যবাদ। নমস্কাৰ, মই আব্দুল ৰাকিব তিনিচুকীয়াৰ পৰা পাঠ কৰিবলৈ লৈছো মোৰ দুটি অনুগল্প। প্ৰথমটি গল্পৰ শিৰোনামা ৰাজহাড়। তুমি দেখোন কৈছিলা। ফুলকলীয়া নাতিটোৰ প্ৰশ্নত ৰাজ্যৰ বিশিষ্ট অস্থিশল্য চিকিৎসকজন বাৰুকৈ জব্দ হল। মুধা ফুটা ৰাজনীতিকজনৰ ৰাজহাড়ৰ জটিল অস্ত্ৰোপচাৰ দি সফলতাৰে সম্পূৰ্ণ কৰি ঘৰলৈ ওলটোতে 4ৰ্থ শ্ৰেণীত পঢ়া নাতিটোৱে তেওঁক মুখতে ধৰিলে। ককা, তুমি টিভিত সদায় ওলোৱা সেই শকত মানুহজনক কেনেকৈ অপাৰেশ্যন কৰিলা? 2 দিনমানৰ আগতে নিউজ পেপাৰত তেওঁৰ ফটো চাই তুমিয়ে দেখোন কৈছিলা এইবোৰ মানুহৰ ৰাজহাড় নাই। মোৰ দ্বিতীয় অনুগল্পটিৰ শিৰোনামা হৈছে জপনা। আপুনি উৰুকাৰ নিশা চোতালৰ লাইটটো জ্বলাই নথয় কিয়? চুবুৰীয়া মানুহজনে বৰদলৈক কিছু উস্মাৰেই কলে। যোৱা 9টা মাঘত মোৰ ঘৰলৈ উৰুকা অহা নাই। মাঘ ঢকুৱা বছৰটোতেই একমাত্ৰ ল'ৰাটো শেষবাৰৰ বাবে বিদেশৰ পৰা আহিছিল। এই চুবুৰীৰ ল'ৰাকেইটাই যে জপনাখন নিলে, বিনিময়ত উৰুকাৰ অকণ অহাৰ বাট মুকলি কৰি গল। মই অহা বছৰো লাইটটো নুমুৱাই থম। নতুনকৈ জপনা দিবৰ বাবে বাঁহ কিনিবলৈ বৰদলৈ বজাৰলৈ বাট পোনালে।
অশেষ ধন্যবাদ। নমস্কাৰ। নমস্কাৰ, মই জয়ন্ত আকাশ বৰ্মন। মই আজি আপোনালোকৰ আগত মোৰ স্বৰচিত দুটা অনুগল্প পাঠ কৰিব লৈছোঁ। প্ৰথম অনুগল্পৰ শিৰোনাম স্পন্দন। সি কোন নাজানো ডক্টৰ। এক্সিডেণ্টত গোটেই মুখ তেজত ডুবি ৰাস্তাৰ কাষত যুৱকজন অকলশৰে পৰি আছিল। মই লৈ আহিলোঁ। ডক্টৰে ক'লে, বেয়াকৈ ৰক্তক্ষৰণ হৈছে, চান্স কম, AB পজিটিভ টেষ্ট লাগে, বেছিকৈ ইমিডিয়েট। সি প্ৰিয় বন্ধু ৰক্তিমলৈ ফোন লগালে। ৰক্তিম আনৰ কাৰণে মৰিব পৰা ল'ৰা, সদা প্ৰস্তুত, তাৰো তেজ AB পজিটিভ। ষ্ট্ৰেচাৰৰ ওপৰতে তেজী ধোৱা পেণ্টৰ পকেটত যুৱকজনৰ ফোনটো স্পন্দন কৰি বাজি উঠিল। হৃদস্পন্দন স্তব্ধ। মই দ্বিতীয় অনুগল্প পাঠ কৰিবলৈ লৈছোঁ। অনুগল্পৰ শিৰোনাম মাত। কথা বেছিকৈ কৈ থাকোঁ কাৰণেই দেউতাই গান শিকিবলৈ মোক ইয়াত ব্যস্ত কৰাই দিলে। আৰু তুমি? গানৰ স্কুলত ছোৱালীজনীয়ে ভায়লিন বজোৱা ল'ৰাজনক সুধিলে। কথা ক'ব নোৱাৰাৰ বাবে দেউতাই মোক ইয়াত নাম লগাই দিলে। ভায়লিন বজোৱা ল'ৰাজনে কাগজ এটুকুৰাত লিখি ছোৱালীজনীক দিলে। ছোৱালীজনীৰ মাতটো সিদিনাৰ পৰাই তাৰ ভায়লিনত বান্ধ খাই পৰিল। নমস্কাৰ, মই উৎপল জোনাক হাজৰিকা। আজি পাঠ কৰিবলৈ ওলোৱা মোৰ প্ৰথমটো অনুগল্পৰ শিৰোনাম ডাং। ওঁঠ দুটা জপাই দিব নোৱাৰিনে? বগা কাপোৰৰ মাজৰ পৰা তাৰ হাঁহি থকা মুখখন দেখি এজনে কৈ উঠিল। বুকুত দুটা বুলেট লৈ সি তেতিয়াও